Hello guys, welcome to my Avinash Vlogs. আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মনোজ্যোতি ভিডিঅ'লৈ আৰু আজি বৰ্তমান কাট্টাকে যাম গম পাইছি না আজি যাম কুত্তা হুমে আৰু বৰ্তমান আমি যাম তাকলৈ মানে বুজিতে পাইছে নিপু বেতালত তাকলৈকে যাম তো চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় তো আগত যাই লগ পাই আছোঁ কেনে আৰু মোৰ লগত আৰু এটা চলি যাব কোননি চলি গমেই পাব দিয়ক তো গাইছ আমি বৰ্তমান আহি এখন বঢ়িয়া দলং পালোঁ আৰু কি পাইছোঁ বাৰু এখন জেগাখিনি এখানি গাইছ আমি ৰামদেৱ পালোঁ আৰু মোৰ লগত গাইছ ই আছে ইয়াৰ গাইছ অৱস্থা বেয়া হৈ যায় আছে দিনক দিনে কৈ আছোঁ দিয়ক বাকীখিনি ইয়াত আৰু গাইছ আমি বৰ্তমান কি কয় এতিয়া আহি খানি পালোঁ আৰু আগলৈ যাব লাগিব আৰু গাইছ বৰষুণটো এৰবাই নৰা হৈছে দেখিছেনি গাইছ আমি যাই নাই অলপ হয় নাই বৰষুণ দে কি ক'ব আৰু তো চাই থাকক ভিডিঅ'টো গাইছ মজা এটা পৰিৱেশত মনোমোহা দৃশ্যত তো চাক মজা লাগছে গাইছ আৰু ৰাস্তাগিলা চাই মজা বনাইছে গাইছ এনে ৰাস্তা লাগে আৰু এনেকুৱা শান্ত জেগা লাগে গাইছ আৰু ই তই নাই খবৰ ই নাচাগে গাইছ কিয় কৰে চেণ্টাৰ ফুটটো ক'ত ভৰিত লাগি লৈছে পাগালাই गजब बेइज्जती है ও হয় নেকি আমি गाइस एकदम আজি মনোমোহা দৃশ্যত মাজত আমি আছো ওরে বেতালৰ ভাইজ দিব নালাগে তো আমি কি মানে আমি কি কুত্তা হুমে আমি দুটা কম একেলগে 1 সেকেন্ড ৰ'ব গাইছ দেখাই আছো কুত্তা হুমে চাইলে কম কথাটো যায় বলক যাই আছো বাকী গাইছ আহিলোঁ এখন হোটেলত আৰু আপোনালোকে বহি দিলোঁ আৰু ইফালে এইগিলে যোগাৰ কৰি আছোঁ আৰু আমি আমাক দিয়াই নাই ৰ'ব এই গিলাচটো দিছে গাইছ পানী আছে গিলাচত পানী খাই আছোঁ আৰু চাইকেল টাইকেল আগফালে থৈ দিছোঁ চুপ চুপ নহ'লে হ'ল আৰু ই আগফালে বহি আছে মজাকৈ মজা একদম পেট ভৰাবি নেকি একো হোৱা নাই অহা নাই চাইকেল গাইছ বহুত দুখ গাইছ তো গাইছ আহি গৈছে আমাৰ খাদ্য এইগিলা দিছে তই খাৱাত লাগলি নেকি উপায় নাই খাৱাই মেইন গাইছে খাৱাত দিছি তো মই খাৱাত দেখা খাইলৈ লগ পাই আছোঁ আহি গাইছ আমি এখন দলঙত ৰখিলোঁ এখন কি বা জেগা ক'ব চবা নোতো কি আৰু এই কিবা যে কিহৰ সেই হৈছিলে এক্সিডেণ্ট যে হৈছিলে অঁ কিবা চৰাবৰীত যি এক্সিডেণ্ট হৈছিল গাইছ তাতে সেইগিলা পাছ চাৰ কৰি আহিছোঁ চব আৰু বঢ়িয়াকৈ এখন দলং পাইছোঁ এখন কি জেগা গম নাপাওঁ আৰু ই গাইছ বেতালক ফোন লগাই আছোঁ ৰ'ব আৰু আমি বৰ্তমান এখন জেগাত অলপমান ৰখিছোঁ 10 মিনিটমান জিৰাওঁ তাৰপিছত আগত ডাইৰেক্ট ঘৰত লগ পাই আছোঁ আৰু ভিডিঅ' চিডিঅ' ইয়াতে তো গাইজ এন্দা আহি পালা শুৱালকুছিৰ ভায়াত বাকী ভালে আছা ভাই আছো আছো চাইকেল লৈ আহিছে গাইজ শুৱালকুছিৰ পৰা কেইটা বজাত গৈছিলি ৰাতিপুৱা 10টামান বজাত আছো আৰু 10টামান বজাত ঠিকেই আছে বাকী বস্তু দেখি ভাল লাগিল সিদিনা শুৱালকুছি গৈছিলোঁ কিন্তু লগ নাপালোঁ তোমাক বিচাৰি গৈছিলোঁ সেইদিনাখনে জুবিন তাকে গৈছিলা নেকি গৈছিলোঁ একদম উল্টা পাল্টা কৰি দিছো নাই এইবাৰ তহঁতৰ ঘৰত যাম দে এইবাৰ যে এনে আমাৰ শুৱালকুছি কাষতে এটা মন্দিৰ আছে ধাৰেশ্বৰ মন্দিৰ একদম এক্সপ্ল'ৰ কৰিম কেদাৰনাথ ধান পাব একদম বঢ়িয়া বঢ়িয়া তো তাকো যাম তো গাইজ আহিলে ভাল লাগিল এনে বাকী আপোনালোকে এহেঁতৰ চেনেলটো যদি চাই আছে তো আপোনালোকে চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব বাকী অলপ মৰম চেনেল দিব আমাক যেনেকৈ মৰম কৰে এহেঁতক অলপ মৰম কৰিব তাকেই চলি হা ঠিকেই আছে দে ভাই আছো আছো মই এটা চাইৰি লাগে চাইৰি বৰষুণ যিহেতু দিছি তো বৰষুণৰ ওপৰত এটা কৈ দিওঁ বৰষুণ দিলে মৌৰে নাচাই বৰষুণ দিলে মৌৰে নাচাই এটিটোৰ হাইঠাকৰ আছে তিৰিলে একচুৱেলি গাৰ্লফ্ৰেণ্ড হ'ব গাৰ্লফ্ৰেণ্ডটোত হাইঠাকৰ আছে গাৰ্লফ্ৰেণ্ড আৰু আমাৰ এই মুখত গাৰ্লফ্ৰেণ্ড পৰ্ব না গাইছ হ'ব দে এটা ঘৰত চাই দিব পিছত সেইটো বিয়া কৰবি না কি একদম ফালা ফালি বিয়া চিয়াই যাব লাগিব কিন্তু তই বিয়াটো হোৱাই কিন্তু অলপ টাইম আছে নাই ঠিকে আছে তো তহঁতে এতিয়া বেটাৰ তক যাবি তো ঠিক আছে ভাই তো যা লগ পাবি এতিয়া এই মানে আমি এক ঠাইত গৈছিলোঁ এই মাত্ৰ আহি পালোঁ তো ঠিক আছে দক গাইছ দক বাই বাই তো লগ পালোঁ ফাইনেলি পৰীক্ষিত কোনটো ইয়াৰে তুমি পৰীক্ষিত তুমি অবিনাশ তো এনে মানে হেৰি পাই আছে শুৱালকুছি ন শুৱালকুছি এতিয়া গৈছিলোঁ বাৰু ভাল লাগিল মোৰ যাই পেলাই তো আপোনালোকে চাব নতুনকৈ খুলিছে তোমাক বিচাৰি আমি হয় ঘুৰছোঁ সুধিলোঁ বাকচোন কাবাক ঘুৰছিলোঁ কৈছে কি এই একেবাৰে বংশত তিনিআলি হয় বজাত দি হয় নহয় সিহঁতকে মানে গেলিটো তোমাৰ আমাৰ ইফালে এফালে তেতিয়া গম পাব মানুহখিনিয়ে এইবাৰ গেলি কিন্তু আমাৰ তাত যাব নিশ্চয় নিশ্চয় যাম তো এইবাৰ মই যাম আপোনালোকে চাব যোনে চোৱা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব এটা চাৰি কৈ দিয়ক আপুনি তুমি আছাতো মই আছোঁ তুমি লাংটা হৈ আছা মই আছোঁ ঠিক আছে যা ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব আমি গাইছ বৰ্তমান এতিয়া উভতি যাই আছোঁ বহি আৰু বৰ্তমান মজা এটা পৰিৱেশত কি মনোমোহা দৃশ্য চাক কেনে মজা পৰিৱেশ গাইছে মজা মানে মজা আৰু মজা লাগছে গাইছে আৰু বৰ্তমান আমি আগলৈ যাই আছোঁ আৰু আধা মানত যাই ভিডিঅ' বনাম আৰু আপডেট দি আছোঁ গাইছ বৰ্তমান যাই আছোঁ ৰ'ব আৰু গাইছ ৰ'দটো অলপমান দেখা দিছি তিতানৰ পৰা জিকে মাৰলাক আৰু এতিয়া গাইছ কি হ'ব আৰু ইয়াকতো একদম টেনশ্যন আৰু সোনকালে যাব লাগে এখন ৰকেট বুলি ভাবি চাইকেল এইখন
এই টেনশ্যন চাচোন ৰা টেনশ্যন ৰা बहुत तेज हो रहा है बहुत টেনশ্যন দেখছে না গাইছ এই ৰকেট চকেট বুলি ভাবছি উৰে যায় বুলি এখন চাইকেলেদি যাক গাইছ আগত যে আৰু লগ পাই আছোঁ আমি এখানি আহে এখানি পালোঁ এখানি এখন কিবা গেট তাকে আমাৰতে বকানো মই যি বকছোঁ আৰু মোৰ কথা বাকী আৰু তাৰপিছত আৰু আগত যে ভিডিঅ' বনাই আছোঁ তাক মানে আগত যে আৰু ক্লিপটো বনাই আছোঁ তো গাইছ আমি বৰ্তমান এতিয়া হাজোৰ পৰা ভিতৰত আহি আছোঁ আৰু মানে আমি ঘৰ পাম আৰু অলপ দেৰি পিছত আৰু গাইছ ভৰি চৰি মস্ত বিষ উঠছি আগত লৈ যাই যাওঁ কি হয় অৱস্থা বেয়া গাইছ ভৰি চৰি বিষ উঠছি বেয়াকৈ আৰু কি ক'ব গাইছ আমি মজাকৈ এতিয়া বঢ়িয়াকৈ সেইৰ পৰা আহি পালোঁ আৰু হাজো পাৰ হৈ আহিলোঁ ৰামদেও পাৰ হৈ আহিলোঁ এতিয়া লাহে লাহে দামপুৰ চামপুৰ পাইছোঁ তাৰপিছত আৰু লাহে লাহে শুৱালকুছি পাম তাৰপিছত মই ঘৰ পাম আৰু এটা মজা এটা পৰিৱেশ গাইছ চাওক কি মজা এটা পৰিৱেশ গাইছ মজা লাগছে আৰু গাইছ তো গাইছ আগত যে লগ পাই আছোঁ দিয়ক সি গাইছ অলপ আগবাঢ় থাকে মই আৰু পিছ পৰিলোঁ দিয়ক গাইছ আৰু গাইছ এই কাপোৰ চাপোৰ যি কি অৱস্থা হৈ গৈছে আৰু কেম্বা মেকা মেকা গন্ধ হৈছে আৰু গাইছে ধুই দিব লাগিব এতিয়া যাই পেলাই আৰু বেগটো গাইছে বেঞ্চিখনত থৈ দিছোঁ ৰ'ব এই বেঞ্চিখনত থৈ দিছোঁ এই কেম্বা আহিলে বাদ দিয়ক আৰু বৰ্তমান মই এতিয়া আৰু কি ক'ম আৰু সমাপ্ত কৰিব বিচাৰিছোঁ ভিডিঅ'টো কেনে লাগিল চাই ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোখিনি আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ মোৰ ফালৰ পৰা এটা মৰম জনাই মোক মৰম জনাই অলপমান ছাপোৰ্ট কৰিব আৰু চেনেলটোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব আৰু গাইছ আপোনাৰ লগ চগ বন্ধু চন্ধু যোনি আছে যি কথা আৰু চলাটো ধুই দিব নোৱাৰা গাইছ একদম জিকি উৎপাত আগফালে পিছফালে চাব নোৱাৰা হৈছে চলাটো আৰু মেকআপ আচলছি একদম বাই বাই চাই থাকক ভিডিঅ'টো চাই থাকি আৰু কি কৰিব তো আজিলৈ সমাপ্ত কৰিছোঁ জয় অসম টাটা বাই বাই